যেটো সময়ত দেখা যায় যে হাতী আৰু মানুহৰ মাজত সংঘাত, কিন্তু হয়তো সময়তে দেখা যায় আকৌ হাতী আৰু মানুহৰ মাজত যি ধৰণৰ মিলাপ্ৰীতি, কাৰোবাক কোনোবাই টকা দিছে, টকা আকৌ মাহঁতৰ হাতত দিছে, কোনোবাই খাবলৈকে চাউল দিছে, বিস্কিট দিছে, তেনেকে আৰু বহুতে মৰম কৰিছে, হাত চুইছে, তেনেকে চাইছে আৰু বহুত ভাল লাগিল। আৰু হাতী যিহেতু বনৰীয়া জন্তু, সি মানুহৰ লগত কেনেকে মিলিব পাইছে বহুত ভাল লাগিল। কেতিয়াবা আপোনালোকক দেখুৱাই আছো যে হাতী আৰু মানুহৰ মাজত কেনেকুৱা মিলাপ্ৰীতি। হাতী আৰু মানুহ যিয়ে নহওক, কিন্তু সিহঁতে মানে কথা ক'ব নোৱাৰিলেও মানে এইটো সময়ত দেখা যায় যে হাতী আৰু মানুহ যে কেনেকে মিলিব পাৰে, কেনেকে মিলি জুলি থাকিব পাৰে, সেইটো এটা নিদৰ্শন দেখুৱাইছে। যে সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি মহিলা মানুহ, পুৰুষ মানুহ, সববিলাক মানুহে ইয়াত উপস্থিত আছে। হাতীক চাইছে, হাতীক মৰম কৰিছে, হাতীও মৰম কৰিছে। তেনেকুৱা এটা লক্ষ্য দেখা পোৱা গৈছে। আৰু তো যিয়ে নহওক বিস্কুট দিছে, বিস্কুট খাই আছে, হাত ধৰি ৰাখিছে। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু দুষ্টসকলক চাবৰ কাৰণে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত টকা দিছে আৰু সিহঁতৰ হাতত বিস্কিট এইটো। কোনোবাই চেলফি লৈছে, চেলফি লৈ আছে, আকৌ কোনোবাই হাত বুলাই দিছে, খাবলৈ দিছে আৰু মৰমত। সেয়া মাহঁতেও খাই আছে বিস্কিট। কিন্তু এটা কথা ক'বলৈ যে ইমান মানুহৰ মাজত যে হাতীক মৰম কৰিছে, হাতীও মানে মৰম কৰিছে, এইটো খুব ভাল লাগিছে। মই নিজে চাই কিনে বহুত ভাল লাগিছে আৰু নথৈ আনন্দিত হৈছোঁ যে এনেকুৱা এটা মিলা প্ৰীতি হাতী আৰু মানুহৰ মাজত। আপোনালোকে দেখা পাব যে হাতী যেতিয়া টকা দিয়ে, টকাটো কিন্তু মাহঁতৰ হাতত দি দিয়ে। বহুত বিষ। কোনোবাই হাত বুলাই দিছে, কোনোবাই বিস্কিট দিছে, তেনেকুৱা আৰু হাতীও যে মানুহৰ লগত খেলিব পাৰে, সেয়া চাইছো। এইটো হাতীটো বনৰীয়া হ'লেও এইটো মানুহৰ লগত খুব মিলিছে। আৰু হাতীটো পুহিছে মাউতে কয়, এনেকে পুহিছে যে এইটো মানুহৰ লগত মিলিব পাৰে। কাকো একো নকৰাকে হাতীয়ে হৈ আছে, কাকো একো নকৰে। এয়া মহিলা মানুহ সন্মুখত দি আছে, একো নকৰে। এয়া চাউল দিছে আৰু টকা দিছে। আপুনি চাব যে টকাটো মাহঁতৰ হাতত দি দিব। এয়া টকাটো মাহঁতৰ হাতত দি দিলে, এয়া হাত বুলাই দিলে আৰু কণমানিটোৰ মূৰত সুৰটো লগাই দিলে আৰু মানে আশীৰ্বাদ কৰিলে আৰু তেনেকুৱা আৰু আশীৰ্বাদ কৰিলে। লগাই দিলে আৰু আশীৰ্বাদ কৰিলে। হাতীটোৱে আশীৰ্বাদ কৰিলে কণমানিজনী। তেখেতেও বুজি পায় যে আশীৰ্বাদ বস্তুটো কি, তেখেতেও বুজি পায়। যিয়েই নহওক, মোৰ এই টাইম ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মানে যোনটো ৰঙা লিখা আছে সেইটো টিপি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বটনটো দবাই দিব, যাতে মোৰ যিবিলাক ভিডিঅ' আহে সেইবোৰ ভিডিঅ' আপুনি পোনপ্ৰথমে চাব পাৰে।